Sare 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 ga re ga sa sare ga sa re ga pa da 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 sa 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 ni ni da da ba ba wo kinna sona den रब ने बनाया বন্ধুসকল আপোনালোকে চাই আছে হেপী মোমেন্ট ফৰ লাৰ্নিং চেনেলটো আজি ব্লগটো অকণমান ডিফাৰেণ্ট হ'বলৈ গৈ আছে আপোনালোকক মই ব্লগটো আজি আৰম্ভ কৰিছোঁ আমাৰ ৰাস মহোৎসৱ চলি থকাৰ মুহূৰ্ততে ইয়াতে এখন বাণিজ্য মেলা পতা হৈছিল আৰু নলবাৰীবাসী ৰাইজে আৰু অসমবাসী ৰাইজে ইয়াতে সকলোৱে অংশগ্ৰহণ কৰিছে আৰু ইয়াতে মোৰ পিছপিনে যে আপোনালোকে এই টাৱাৰটো দেখা পাইছে নহয় এইটোৰ নাম হৈছে টুইন টাৱাৰ আহকচোন বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মাজে মাজে অকণমান হিন্দীও আছে सर नमस्ते सत श्रीकाल कहाँ से आए हो कश्मीर से क्या क्या ड्राई फ्रूट है आपके पास मेरे पास सनफ्लावर सीड्स है बहुत चेरी है एप्रिकॉट है ब्लैक किशमिश है वॉलनट है पीच है ब्लैक प्लम है पपाया है किशमिश है ब्लूबेरी प्लम है आलमंड है मामरा है सनफ्लावर सीड्स है रोजबेरी है और केसर है केसर का कितना दाम पड़ता है 600 ये नलबारी में इस बार पहली बार आए हो कैसा लगा आपको आकर के नलबारी बहुत अच्छा अगले साल आओगे पक्का ठीक है आपका शॉप का मैं ये का हैप्पी मोमेंट फॉर लर्निंग हमेशा देखते रहो और हैप्पी रहो हम लोग का मकसद ये है हैप्पी मोमेंट सर्व करना कोई सैड मोमेंट नहीं कोई पॉलिटिकल इशू नहीं ओनली हैप्पी मोमेंट हैप्पी रहो ठीक है अभी दिखाता हूँ मैं বন্ধুসকল ইয়াত দেখিছে ষ্ট্ৰবেৰী আপোনালোকে আহিব ইয়াতে নলবেৰীয়া হাটত যিখন আমাৰ বাণিজ্য মেলা আছে বাণিজ্য মেলাত এই ভাই সাহেবজন আহিছে কাশ্মীৰৰ পৰা এখেতে ইমান ধুনীয়া ধুনীয়া ফ্ৰুট আনিছে এইবিলাক আপোনালোকে সদায় আমাৰ বজাৰত নাপায় কিৱি য়েছ এইটো কি भाई साहब ये कौन सा फ्रूट है ब्लैक प्लम ओके ये वाला ये वॉलनट है ना खजूर केसर केसर सब पाबो याते आइ जाबो आपनालोके এইবিলাক হৈছে ৱাটাৰ বটলবিলাক কিমানকৈ দিছে আপোনালোকে 250 ক'ৰ পৰা আহিছে আপোনালোক পইচা লৈছে খুব ধুনীয়া কি নাম আপোনালোকৰ হেৰিটো কাৰখানাটোৰ নাম কি কৈঠালকুছিত কিবা অফিচিয়েল এড্ৰেছ আছে নে আপোনালোকৰ যদি আমাৰ ভিউৱাৰে বিচাৰে কেতিয়াবা ৰাস শেষ হৈ যায় অফিচিয়েল এড্ৰেছটো কৈ দিয়ক সেইখিনিয়ে কৈ দিয়ক আপোনালোকৰ নামটো ক'ব লাগিব বেম্বো হেণ্ডিক্ৰাফ্ট বেয়া নাপাইছে এটা প্ৰশ্ন সুধোঁ ক'ৰ পৰা আহিছে আপুনি অকণমান আপোনাৰ ৰেফাৰেঞ্চটো দি দিয়ক আমাৰ দৰ্শকখিনি বিচাৰিব পাৰে আমাৰ হয়তো ধৰি লওক তেখেতে আমাৰ মোবাইল নম্বৰত ফোন কৰিব পাৰে আপোনাৰ পাৰে যদি একবাৰ ফোন নম্বৰটো কৈ দিব কিয়নো আপোনাৰ কালেকশ্যনখিনি আমাৰ ইয়াতে সদায় নাপায় মই তিনিচুকীয়াৰ ডুমডুমা ৰূপাই চাইডিঙৰ হয়
আমাৰ ইণ্ডাষ্ট্ৰিটোৰ নাম হৈছে চানেকি টেক্সটাইল। আমাৰ কণ্টেক্ট নাম্বাৰটো হৈছে 9365540591। থেংক ইউ। চাওক কিমান আনকমন ফ্ৰক বনাইছে তেখেতসকলে, গামোচাৰ ফ্ৰক বনাইছে। আৰু এয়া এই সৰু ল'ৰা ছোৱালী যে পাঞ্জাবী কুৰ্তা পিন্ধে, এতিয়া পাঞ্জাবী বুলি নক'ব দেই আপোনালোকে, অসমীয়া কুৰ্তা বুলি ক'ব। বিহুৰ কুৰ্তা, বিহুৰ ধুতি আৰু বিহুৰ চোলা বা গমচেঙৰ চোলা। আছোঁ আছোঁ কৰি আছোঁ। বাই দ্য ৱে মোৰ নিউজ চেনেল নহয়, এইটো মোৰ ব্লগিং চেনেল। চাই থাকিব সদায়, হেপী মমেণ্ট ফৰ লাৰ্ণিং ইউটিউব চেনেল। আৰু অলপ ছাপোৰ্ট কৰিব বন্ধুক, যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পায় শ্বেয়াৰ কৰি দিব। হৈ দিয়ক হৈ দিয়ক হৈ দিয়ক। অসমীয়া বুজি পায়? মই তাৰমানে হিন্দী ক'ম বুলি ভাবি আছিলোঁ। আপোনাৰ ৰেফাৰেঞ্চটো দি দিয়ক, কিয়নো আপোনাৰ তাতে এনেকুৱা কিছুমান বিশেষ কালেকশ্যন পাইছোঁ যিটো আমাৰ ওচৰৰ মাৰ্কেটবিলাকৰ হয়তো ৰাজগুচি যোৱাৰ পিছত কোনোবাই বিচাৰিব পাৰে, এইবিলাক নাপায়। কি কি কালেকশ্যন পায় এইটো কৈ দিয়ক, আৰু ফোন নম্বৰটো কৈ দিয়ক, আৰু আপোনাৰ এড্ৰেছটো কৈ দিয়ক। এৰী পাব, পাট পাব, কেঁচা পাট পাব, চাব পাৰে। হয়, ক'ৰ পৰা আহিছে আপোনালোক? হয় হয়, বাপৰে ইমান ধুনীয়া লাগিছে চাওক। আনকমন, টোটেল আনকমন পাইছোঁ সঁচাকৈ, সঁচাই। এনেই মিনিমাম মেক্সিমাম কিবা ক'ব নেকি প্ৰাইজৰ বিষয়ে আমাৰ দৰ্শকখিনিক? পিয়'ৰ আপুনি পিয়'ৰ ল'বলৈ হ'লে আমাৰ মিনিমাম আপোনাৰ 9,000ৰ ওপৰত ল'ব লাগিব। আৰু যদি অলপ কম ৰেঞ্জৰ বিচাৰে, যিবিলাক মাৰ্কেটত এভেইলেবল, সেইবিলাক আপুনি কণ্টেক্ট নম্বৰটো কৈ দিয়ক আপোনাৰ। 9101252018। ঠিক আছে, চেনেল চাই থাকিব, হেপী মমেণ্ট ফৰ লাৰ্ণিং ইউটিউব চেনেল। ঠিক আছে, হয় হয় হয়, কওক। হাতেৰে বনাইছে নেকি আপুনি? নামটো কওক। বৰাগাঁৱৰ পৰা আহিছোঁ। আমাৰ গুৱাহাটী বৰাগাঁও ওচৰতে দেখোন আপুনি। তাতে আমাৰ এছপিজি গ্ৰুপ আপোনাৰ চিৰসেউজীয়া আত্মসহায়ক গোটৰ, তেওঁলোকে মানে নিজে বনাইছে আমাৰ নিজৰ গোটৰ। গতিকে এই বস্তুটো মানে মই ভাবোঁ যে কি আমাৰ লগত আমাৰ এয়া এই বস্তুটোৰ কথা কৈছে এখেতে, আৰু এইবিলাক হাতেৰে বনাইছে চাওক, ইমান সুন্দৰ হৈছে, কিমান ধুনীয়া। হয়, আৰু মই আহি কিনে আপোনাৰ কনচেপ্টটো খুবেই ভাল লাগিছে মোৰ তাৰমানে। হয়, খুব এট্ৰেক্টিভ প্ৰডাক্ট এইটো। হয় হয় হয়, দেখিছোঁ চাওক, বনাইছে ৰেডিমেড নহয়, সেইকাৰণে পিন্ধি আৰাম পাব আৰু কমফৰ্ট পাব। এতিয়া আপুনি এটা কষ্ট কৰক, আমাৰ দৰ্শকখিনিক আপুনি আপোনাৰ এড্ৰেছটো প্লাছ কণ্টেক্ট নাম্বাৰ এটা কৈ দিয়ক, তেখেতসকলে যে আপোনাক কণ্টেক্ট কৰিব পাৰে। মই বুল চৌধুৰী হয়, মই বৰাগাঁৱত থাকোঁ। বৰাগাঁও আপোনাৰ একদম বৈষ্ণৱী মন্দিৰ প্লাছ এক্সেল কেয়াৰৰ কাষত হয়। আপোনালোকে যদি মোক কেতিয়াবা বিচাৰে এই ড্ৰেছ, মোৰ মানে বনোৱা ড্ৰেছখিনি, সৰু বাচ্ছাৰ যিটো মোৰ মানে ট্ৰেডিশ্যনেল ড্ৰেছবোৰ, তেতিয়াহ'লে আপোনালোকে মোক 700262 আকৌ এবাৰ কৈ দিছোঁ, 7002691262। এইটো মোৰ নিজৰ নাম্বাৰ, আপোনালোকে কৰিলে হ'ল। মোৰ নিজৰ এইটো চিৰসেউজীয়া আত্মসহায়ক গোটৰ, গতিকে আপোনালোকে ধন্যবাদ। আপোনাক লগ পাই খুবেই ভাল লাগিল, আৰু খুব ভাল কাম কৰি আছে আপোনালোকে। বাই দ্য ৱে আপুনিও চাই থাকিব হেপী মমেণ্ট ফৰ লাৰ্ণিং চেনেলটো। সত্ৰীয়া নৃত্য কৰিলেতো লাগে ন, পাগুৰি মাৰিব। এয়া এইবিলাক কালেকশ্যন আপোনালোকে ইয়াতে পাব। ক'ৰ পৰা আহিছে আপুনি? ধেমাজি। ভাল লাগিল লগ পাই। আপোনাৰ নামটো ক'বনে? হয়, কি কি প্ৰডাক্ট কেনেকুৱা? এনেতো বাকী আমাৰ ভিউৱাৰ্ছখিনিক দেখাই দিছোঁৱে, এনেকুৱা আনকমন প্ৰডাক্ট সদায় জেনেৰেল মাৰ্কেটত নাপায়। তেতিয়াহ'লে আপুনি কষ্ট কৰিব লাগিব আমাৰ ভিউৱাৰখিনিক। আপোনাৰ কণ্টেক্ট নাম্বাৰটো কৈ থৈ দিয়ক, কেতিয়াবা কাৰোবাক প্ৰয়োজন হ'ব আপোনাক ফোন কৰিব, আপুনি অনলাইন যোগে চাৰ্চ কৰিব। 99545020024। ধেমাজি। দোকানখনৰ নাম আছেনে? দোকানখন ৰশ্মি ষ্টুচেন টেইলাৰিং, ধেমাজি তিনিআলি। 99545020024। থেংক ইউ। সৰি।
খবৰ কি দি আছে আজি আপোনালোকে বাণিজ্য মেলাত ৰাইজক কেনেকুৱা ধৰণে সুবিধা দি আছে হাৰ্বেল বনৌষধ দিৰ দ্বাৰা যাতে মানুহে নিৰাময় পায় তাৰে এটা ব্যৱস্থা কৰি আছে হয় বনৌষধিৰ এইখন এখন বিপণী আছে ইয়াতে একবাৰ ময়ো আৰাম কৰি চাওঁ নেকি পাৰিম না ঠিক আছে বন্ধুসকল আহক একবাৰ আৰাম কৰোঁ বহুত ঘূৰিলোঁ ব্লগ বনাই বনাই ভাগৰি দিছোঁ আজি সপ্তমটো ব্লগ আপোনালোকে চাই আছে হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেলটো আৰু মোৰ লগত আছে এজন বিশিষ্ট ব্যক্তি আপোনাৰ ক'ৰ পৰা আহিছে বঢ়িয়া ওচৰৰে মানুহ লগ পাইছোঁ অলপ আপোনাৰ ইণ্টাৰভিউটো দি দিয়ক আমাৰ দৰ্শকখিনি জানিব বিচাৰে ইমান ধুনীয়া কালেকশ্যন আনিছে মানে আমাৰ তাত বাঁহৰ সকলোবিলাক বস্তু পাব হোলচেলত যদি লাগে হোলচেলতো পাব চব পাব আপোনাৰ দোকানৰ নাম দোকানৰ নাম গ্ৰেজুৱেট কেন এণ্ড বেম্বো ইণ্ডাষ্ট্ৰী আৰু আপোনাৰ কণ্টেক্ট নম্বৰটো কৈ থৈ দিয়ক একেলগে সেই কণ্টেক্ট নম্বৰটো চাই পেলাই ডাইৰেক্ট আপোনাকে ফোন মাৰিব মোক আৰু নাম্বাৰে ডিষ্টাৰ্ব নকৰে আৰু মোক কাৰ্ডটো দেখাই দি আছোঁ হয় দি দিয়ক এটা কাৰ্ড মোক দি দিয়ক এইখন হৈছে এখেতৰ কাৰ্ড এইখন আপোনালোকক মই ডিছক্ৰিপশ্যনতো দি দিম এইবিলাক আপোনালোকে যদি এনেকুৱা সামগ্ৰী লাগে অনলাইন অফলাইন যোগে চাৰ্ভ কৰাটো এখেতৰ দায়িত্ব হোলচেল কিন্তু ৰিটেইলত নহয় হোলচেল কৰিব এখেতসকলে যদি ইয়াৰে কোনোবাই বিপণী খুলিব বিচাৰে ৰিটেইলাৰ খুলিব বিচাৰে এনেকুৱা সামগ্ৰীবিলাক হাউলিৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰে ঠিক আছে ভাল লাগিল লগ পাই তো আপোনালোকক চাই থাকিব হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেলটো ইউটিউবত বাইদেউ ক'ৰ পৰা আহিছে মৰাণৰ পৰা ভাল লাগিল লগ পাই কি আনিছে এইবাৰ কাপোৰ আনিছে এইবিলাক নিজে বনাইছেনে আপোনালোকে হয় এইবিলাক যদি কোনোবাই ৰাস যোৱাৰ পিছতো কিনিব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব কৈ দিব পাৰে আপোনাৰ ফোন নম্বৰটো আৰু আপোনাৰ নাম এড্ৰেছ আৰু ফোন নম্বৰ কৈ দিব পাৰে 64902196 থেংক ইউ নামটো কি আছিল আপোনাৰ জোনমণি মৰাণৰ পৰা বন্ধুসকল আপোনালোকক মৰাণৰ জোনমণি বাইদেউ যদি কিবা কালেকশ্যন এনেকুৱা পচন্দ হৈছে বা আপুনি ধৰক ৰাসত আহিল এখেতৰ শেষ হৈ গ'ল তেতিয়াহ'লে এখেতক কণ্টেক্ট কৰিব পৰা কৰি আমি সুবিধা কৰি দিম আপোনালোকে চাই থাকিব হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেল কাৰ্ড দিব নেকি থেংক ইউ এইখন এখেতৰ কাৰ্ড হয় এইখন কাৰ্ড আপোনালোকক মই ডিছক্ৰিপশ্যন নম্বৰবিলাক দি দিম আপোনালোকে লৈ ল'ব এখেতৰ পৰা ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে চাওকচোন পিয়'ৰ পাট মুগা টচ যেনেকুৱা যি লাগে আৰু চাওক এইবিলাক হাতেৰে গহনা তৈয়াৰ কৰিছে দেই ধুনীয়া এই অসমীয়া নিজে কৰিব জানে চব কাম চাওক সেইকাৰণে কয় অসমীয়া কেতিয়াও নহয় দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছে নগুনো নলওঁ কম ঠিক আছে লগ পাম বাৰু কৃষ্ণ এই কৃষ্ণ অঁকা গামোচা লাগিব পাৰে আপোনালোকক ইয়াতে আহিব পাৰে প্ৰমিলা ইণ্ডাষ্ট্ৰীত আৰু এইটো এটা পাটৰ চোলা এই দৰাবিলাক যি পিন্ধাই এই পাটৰ চোলা বস্তুখিনি কিন্তু খুবেই ভাল পাইছোঁ দেই আৰু এইখন নগা চাল চাগে ছাৰ টি ষ্টল খুলিছে নহয় জানো তিলৰ টি প্ৰডাক্টছ পাব ইয়াতে নৰ্মেল CTC পাব মছলা টি পাব গ্ৰীণ টি পাব ষ্টেভিয়া পাব পিকেলছ পাব লাকাটং হালধি পাব এইটো প্ৰিমিয়াম টি চব পাব ইয়াতে চব পাব এভৰি প্ৰডাক্ট পাব ইয়াতে আৰু বেছটো আছাম হয় অসমৰ টি পাব ইয়াতে হয় দিহিং পাটকাই এইবিলাক প্ৰডাক্টটো আপোনালোকে ৰিটেইল মাৰ্কেটত পাই আছে এতিয়া এখেতসকলে ডিল কৰি আছে চাগে নহয় জানো হয় কম্প্ৰেছ মছলা টি মছলা টি বিৰাট ডিমাণ্ড
মছলা চাব পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে ৰাস মহোৎসৱৰ যিখন বাণিজ্য মেলা আছে তাতে এনেকুৱাকৈ ডিৰেক্টলি ডিল কৰিব পৰাকৈ ছাৰহঁতে ইয়াতে আপোনালোকক ভিজিট কৰিব আৰু আমি হ'লচেলাৰ বিচাৰি আছোঁ হয়। যদি কোনোবা হ'লচেল কৰিব বিচাৰে মোৰ নম্বৰত ফোন কৰিলে হ'ল 8486161863 আকৌ এবাৰ কৈ দিছোঁ 8486161863 মোক কল কৰিলে তেওঁলোকে হ'লচেল ৰেটত বস্তুখিনি পাই যাব মোৰ নাম ৰাহুল বৰা মই আপোনাৰ গুৱাহাটীৰ পৰা আহিছোঁ আৰু এইবিলাক খাদী কটন বেডশ্বীট ইউ পি হেণ্ডলুমৰ উত্তৰ প্ৰদেশ হেণ্ডলুমৰ নিৰ্মাণ কৰা উত্তৰ প্ৰদেশ হেণ্ডলুমে আৰু আপোনালোকৰ মাজত এই খাদী কটন বেডশ্বীটবিলাক আনিছোঁ এইবিলাক আপোনাৰ কিং চাইজ হয় 7.5 ফুট বাই 9 ফুট চাইজটো আৰু লগত দুটা পিলো কভাৰ আহিব আৰু কালাৰ অপশ্যনছ এইবিলাক ভেৰাইটি আপোনালোকে বহুত পাব প্ৰডাক্টখিনি মই দেখুৱাই আছোঁ দৰ্শকসকলক কিন্তু আপুনি আপোনাৰ কণ্টেক্ট নম্বৰটো একেবাৰে দি থৈ দিয়ক মোৰ কণ্টেক্ট নম্বৰটো 7099140850 থেংক ইউ আহক দৰ্শকসকল এখেতৰ প্ৰডাক্টখিনি চাই লওক পিয়'ৰ কটন চাওক কিমান মোটা তাৰমানে আমাৰ যেনেকুৱাকৈ অন্য বেডশ্বীটবিলাক আপোনালোকে মাৰ্কেটৰ পৰা কিনি আছে সেই বেডশ্বীটবিলাক এবছৰ নাযায় চাগে বৰ্তমানে এবছৰ যাবও পাৰে তাকো 5 বছৰ 6 বছৰ আৰামত যাব কাৰণ মই ইয়াতে লাইভ দেখাই আছোঁ আপোনালোকক লাৰি চাইছোঁ মই গোটেইখিনি আপোনালোকক আহক একবাৰ ট্ৰাই কৰক যদি ভাল লাগে ইয়াৰ পৰা লৈ যাব পাৰিব আপোনালোকে আৰু লগত দুটা পিলো কভাৰ হয় হয় লাৰি ফেলে এনে অনুভৱটো কেনেকুৱা পালে ছাৰ এইখন একবাৰ লাৰি চাওকচোন এইখন মই অলপ বেছি মোটা যেন পাইছোঁ এইখন আমাৰ দৰ্শকখিনি একবাৰ আপুনিও কওক যে মই মিছা কথা কোৱা নাই এয়া মোৰ এই বন্ধুজন টিহুৰ পৰা আহিছে আৰু এইবিলাক প্ৰডাক্ট আপোনালোকে সচৰাচৰ মাৰ্কেটত পাইছেই তথাপিও ৰাসৰ এই লাখ লাখ দৰ্শকক এখেতসকলে নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে আৰু আমাৰ অসমীয়া ডেকা যুৱক যুৱতীসকলখিনিক এখেতসকলে এটা আদৰ্শ দেখুৱাইছে এই আদৰ্শ ব্যক্তিজন হ'ল এইজন ভাল লাগিল লগ পাই আপোনাক আৰু আচাৰৰ মাধ্যমেৰে আপুনি এটা আৰম্ভণি কৰিছে খুব ভাল কথা গৌৰৱৰ কথা এটা অসমৰ কাৰণে অকণমান আমাৰ ভিউৱাৰ্ছখিনিক আপোনাৰ নাম এড্ৰেছ আৰু ফোন নম্বৰটো দি দিব মোৰ নাম শান্তনু স্বৰ্গীয়াৰী মই টিহু নাগপুৰৰ পৰা আহিছোঁ মই মানে সৰু সুৰাকৈ আচাৰৰ বিজনেছ এটা আৰম্ভ কৰিছোঁ আপোনালোকৰ যেনেকুৱা ধৰণৰ যিখিনি আচাৰ আপোনালোকে পাই যাব মোৰ কণ্টেক্ট নম্বৰ 7896641336 বহুত ভাল লাগিল আপোনাক লগ পাই চাই থাকিব সদায় হেপী মমেণ্ট ফৰ লাৰ্ণিং লিষ্টখন ইয়াতে আছে দেই কিমান গ্ৰামত কিমান টকা লাহে লাহে মই আপোনালোক দেখুৱাই আছোঁ এই আচাৰ আৰম্ভণি কেতিয়াৰ পৰা কৰিছিল আপুনি 2 বছৰ ট্ৰেইনিং ক'ত লৈছিল কৃষি বিজ্ঞান কেন্দ্ৰ তো কৃষি বিজ্ঞান কেন্দ্ৰ তেখেতে চাৰ্টিফাইড তেখেতৰ উদ্যোগটোৰ নাম হ'ল এইটো প্ৰডাক্ট খাইছোঁ কিন্তু আপোনালোকৰ প্ৰডাক্ট মাৰ্কেটত পাইছোঁ আমি ভাল লাগিছে এটা আনকমন বস্তু দেখা পাইছোঁ মই আপোনালোকক দেখাব খুজিছোঁ আহক ভিতৰত লৈ যাওঁ
কৰঙা কমাৰ শিল্প বুলি কওঁতে আপোনালোকে বুজিয়ে পাইছে ইয়াতে দা কটাৰী এনেকুৱা বনাব নহয় এখেতসকলে অকণমান ইউনিক কিছুমান বস্তু বনাই আছে ইয়াতে অকল দা কটাৰীয়ে নহয় কিছুমান ইউনিক যিবিলাক বস্তু আমাৰ ইন জেনেৰেল মাৰ্কেটত নাপায় চৰৱালবিলাক ইয়াতে আছে যোৰহাটৰ পৰা আহিছে এখেতসকল আপুনি যদি দোকান চাহ খাই ৰাতিপুৱা একাপ আৰু এইবিলাক কাপ যদি খায় পুৰা গেছৰ কাৰণে পুৰা নিৰাময় কৰিব আপুনি টেবলেট খাব নালাগে একাপ চাহ মই টেষ্ট কৰি চাওঁ মানে সি কোনো ধৰণৰ টেবলেট খাব নালাগে পুৰা নিৰি কৰি দিব পাৰিব 3 ঘণ্টামান খোজ কাঢ়ি দিব পাৰিব ভাগৰ নালাগে বলক বন্ধুসকল একবাৰ টেষ্ট কৰি চাওঁ এইটো কি বুলি কয় চাহটো ষ্টেভিয়া মধু তুলসী ইংৰাজীৰ নাম ষ্টেভিয়া হয় বন্ধু আচ্ছা একবাৰ আপোনালোকে টেষ্ট কৰিব লাগিব গম পাব মই এতিয়া মুখেৰে কেনেকৈ কওঁ ফিলিংছটো কিন্তু মই টোটেলি এটা এনেকুৱা হাৰ্বেল ফিলিংছ পাইছোঁ আপোনালোকে আহক ইয়ালৈকে তুলসী বুলি ক'লে চাওক নাখাব অকল তুলসী টেষ্টটো নাপায় ইয়াতে টোটেলি এটা ডিফাৰেণ্ট টেষ্ট পাইছোঁ মই আহক আপোনালোকে নেলাগে অকণমান যেন দষ্ট মধু খাইছোঁ মই অলপ এনেকুৱা যেন লাগিছে ভাল লাগি লগ পাইছে আৰু আপোনাক দাদা এৰো আপোনাক বৌ লগ পাম বাৰু লাগে দিছে দাদাই ক'ৰ পৰা আহিছে আপোনালোকে মাখি বাহা উদ্যোগটোৰ নাম কৈ দিয়ক আৰু কণ্টেক্ট নম্বৰটো দি দিয়ক 600133 ধন্যবাদ লগ পাম চাৰিশ সদায় হেপী মমেণ্ট ফৰ লাৰ্ণিং চেনেলটো
পশ্চিম নলবাৰী আপোনালোকৰ এড্ৰেছটো আৰু কণ্টেক্ট নাম্বাৰটো দি দিয়ক আমাৰ দৰ্শকখিনিক পশ্চিম নলবাৰী ব্লকৰ মিছালাৰী মোৰ 8134917687 বন্ধুসকল আজি ব্লগটো ইমানতে সামৰিছোঁ আমাৰ যদি ব্লগটো চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকক লগ পাই আছোঁ নেক্সট এটা ব্লগত বন্ধুসকল আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু বহুত সংখ্যক মানুহে এতিয়ালৈকে আমাৰ ভিউ বহুত আহে কিন্তু ছাবস্ক্ৰাইব আপোনালোকে হয়তো কৰা নাই নেকি বন্ধুসকল এইকাৰণে ছাবস্ক্ৰাইব কৰি থ'ব লাগে কিয়নো ছাবস্ক্ৰাইবৰ পৰাই আপোনালোকৰ নকৰাৰ কাৰণে একো লাভ নহয় বা মোৰ বহুত ডাঙৰ এটা ক্ষতি নহয় কিন্তু আপোনালোকে ভাল ভাল ভিডিঅ' নটিফিকেশ্যনখিনি যাতে